পুৰণি কালৰ পৰাই অসমীয়া খাদ্য প্ৰণালীত ই এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈ আহিছে। বিভিন্ন বেমাৰ আজাৰ প্ৰতিৰোধ কৰিব পৰা গুণৰ বাবে ইয়াক ছুপাৰ ফুড বুলিও অভিহিত কৰা হয়। পৃথিৱীৰ কেইবাখনো দেশত ইয়াক খাদ্য হিচাপে ভক্ষণ কৰে। কেইবাটাও মাৰাত্মক ৰোগৰ উপশমৰ ক্ষেত্ৰত ইয়াক অতীজৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। নমস্কাৰ, আজি আমি আলোচনা কৰিম আমাৰ সকলোৰে পৰিচিত আৰু প্ৰিয় পচলাৰ ঔষধি গুণাগুণৰ বিষয়ে। কলগছৰ গা গছডালকেই পচলা বুলি কোৱা হয়। সাধাৰণতে কলপুলিৰ পচলা খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। যদিও আমি সৰুৰে পৰাই পচলা খাই আহিছো, ইয়াৰ মাজত থকা ঔষধি গুণাগুণবোৰৰ বিষয়ে আমি বহুত কমহে জানো। সেয়েহে আহকচোন আজি আমি ইয়াৰ ঔষধি গুণাগুণবোৰ আলোচনা কৰোঁ। পচলাৰ সেৱনে বৃক্কত পাথৰ গঠনত বাধা প্ৰদান কৰে। তাৰ বাবে ইয়াৰ ৰস উলিয়াই নেমুৰ ৰসৰ লগত মিহলাই সেৱন কৰিব লাগে। পচলাত থকা পটেছিয়াম আৰু নেমুৰ চাইট্ৰিক এচিডৰ সংমিশ্ৰণে প্ৰস্ৰাৱ গাৰৰ পৰা অত্যধিক কেলছিয়াম নিষ্কাশন কৰি পাথৰ গঠনত বাধা প্ৰদান কৰে। ইয়াৰ ৰস ইলাইচিৰ লগত মিহলাইও সেৱন কৰিব পাৰি, যি পাথৰ গলোৱাত সহায় কৰে। ইয়াৰ সেৱন মূত্ৰপথ সংক্ৰমণৰ চিকিৎসাৰ বাবে উপযোগী। ইয়াত থকা ভিটামিন B6, পটেছিয়াম আৰু মূত্ৰবৰ্ধক উপাদানে প্ৰস্ৰাৱ সংক্ৰমণৰ বিৰুদ্ধে যুঁজে। ইয়াত থকা প্ৰচুৰ পৰিমাণৰ আহৰ বাবে ইয়াৰ সেৱনে বহু সময়লৈকে উদৰপুৰ হৈ থকাৰ দৰে অনুভৱ কৰায়, ফলত ঘনে ঘনে আহাৰ গ্ৰহণ কৰাৰ প্ৰৱণতা হ্ৰাস হয়। তাৰোপৰি ইয়াৰ ৰস সেৱনে শৰ্কৰা আৰু চৰ্বিৰ নিঃসৰণ হ্ৰাস কৰি সেইবোৰ দেহত জমা হোৱাত বাধা প্ৰদান কৰে। ফলস্বৰূপে পচলা বা ইয়াৰ ৰস সেৱনে মেদবহুলতা কমায়। ইয়াৰ ৰস সেৱনে দেহত ইনচুলিন লেভেল নিয়মীয়া কৰি তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে। ইয়াত থকা ভিটামিন B6এ হিমগ্লবিন আৰু ইনচুলিনৰ গঠন বৃদ্ধি কৰে। পচলাত থকা লেক্টিন নামৰ মাংসসাৰ ইনচুলিনৰ দৰে উৎসেচকক সক্ৰিয় কৰি এডিপোজ নামৰ সংযোগী কলাৰ সম্প্ৰসাৰণ অৱৰোধ কৰে। লগতে ই হাইপাৰ গ্লিকেমিয়া অৰ্থাৎ তেজত থকা অত্যধিক শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। পচলাৰ ৰসে দেহত আম্লিকতাৰ পৰিমাণ নিয়মীয়া কৰি বুকুৰ তথা পেটৰ জ্বলন পূৰণ আদিৰ পৰা উপশম দিয়ে। পচলাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যি ৰোচক হিচাপে কাম কৰি কোষ্ঠকাঠিন্যতা শিথিল কৰে। ইয়াৰ ৰস সেৱনে দেহৰ পৰা বিষাক্ত পদাৰ্থবোৰ নিষ্কাশনত সহায় কৰে। ইয়াৰ মূত্ৰবৰ্ধক বৈশিষ্ট্যই দেহৰ ভিতৰভাগ বিভিন্ন বেমাৰ আজাৰৰ পৰা পৰিষ্কাৰ কৰে। পচলাৰ ৰস পাচন ক্ৰিয়াৰ বাবে অতি উত্তম। ই আমাৰ মলত্যাগ প্ৰণালী সুগম কৰে আৰু আন্তৰিক তন্ত্ৰৰ বাবে দৰকাৰী আঁহ বহন কৰে। পচলাত প্ৰচুৰ পৰিমাণে ভিটামিন B6 আৰু পটেছিয়াম থাকে। ভিটামিন B6এ হিমগ্লবিন বৃদ্ধি কৰে আৰু পটেছিয়াম কলেষ্ট্ৰৰেল ৰক্তচাপ ৰোধ কৰে। ইয়াত থকা প্ৰচুৰ ভিটামিন B6 আৰু আইৰণে হিমগ্লবিনৰ গঠন বৃদ্ধি কৰি ৰক্তহীনতা দূৰ কৰে। ইয়াৰ বন্ধনকাৰী উপাদানে তেজ গোট পোৱাত সহায় কৰে। গতিকে ইয়াত নিয়মীয়া খাদ্যাভ্যাসৰ এক মূল আহাৰ হিচাপে ল'ব পাৰি। ইয়াত থকা প্ৰচুৰ পটেছিয়ামৰ বাবে ইয়াৰ ৰস সেৱনে দেহৰ প্ৰতিৰোধক ক্ষমতা উন্নত কৰে। ইয়াত থকা বিভিন্ন অত্যাৱশ্যকীয় উপাদানবোৰে পেটত হোৱা বিভিন্ন দুষ্টক্ষত নিবাৰণত সহায় কৰে। আজিৰ খণ্ডটো কেনে পালে কমেণ্ট কৰি জনাব। আগন্তুক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।